হেল্ল' নমস্কাৰ, মই জয়ন্ত আপোনালোক সকলোকে মোৰ এটা অন্য এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু মই আছোঁ এতিয়া নিউ বঙাই ষ্টেচনত। আৰু মই ক'লৈ যাম সেয়া হয়তো আপোনালোকে টাইটেল চাই গমেই পাইছে এতিয়ালৈকে। আৰু মই এতিয়া ট্ৰেইন অহালৈ অপেক্ষা কৰি আছোঁ। আৰু ট্ৰেইনখন হৈছে লোহিত এক্সপ্ৰেছ আৰু ইয়াৰ পৰা বঙাইৰ পৰা 4:45 আছে। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই উঠিব লগা ট্ৰেইনখন এতিয়া আহি গ'ল আৰু আপোনালোকক ট্ৰেইনত উঠি মই আপোনালোকক লগ পাই আছোঁ। ফাইনেলি মই এতিয়া ট্ৰেইনত আছোঁ আৰু মোৰ লগত আছে এয়া সুৰজ। হাই কৈ দিয়া। এয়া জালমুড়ি খাই আছে। চিটটো ল'লোঁ। তাৰপিছত এতিয়া আমাৰ ট্ৰেইনখন যাব ইয়াৰ পৰা জম্মু টাউনলৈকে। এতিয়া বাজিল 7:30। আমি ইমান সোনকালে আজি খানা খাবলৈ লৈছোঁ। আমি ট্ৰেইনত খানা অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াৰ মূল্য হৈছে মাত্ৰ 120 টকা। চাওক কি দিছে। এই ডিম সি ঘৰৰ পৰা লৈ আনিছিল জয়ন্তই। ডিম গুচাইছে, কলো আনিলে, তাকে ভাত খাই কৰি বোলো কলটো খাব লাগিব। ভাল খানাই দিছে, 120 টকা খানা। ৰুটি দিছে, আলু ভাজিও দিছে। এইটো আছে ৰাজমাহ, এইটো আছে দালি। চ' আমি এতিয়া আছোঁ উত্তৰ প্ৰদেশত আৰু ট্ৰেইনখন এতিয়া অকণমান হৈছে। আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। ইয়াৰ পিছত আকৌ এদিন বাকী আছে আমাৰ জাৰ্ণি। চ' ফাইনেলি আমি এতিয়া সেই জম্মু টাউন ষ্টেচনটো পাই গৈছোঁ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে ইয়াতে প্ৰিপেইড চিমৰ কাম বন্ধ হৈ যায়। সেইকাৰণে পষ্টপেইড চিম আপোনালোকে ইয়ালৈ যদি আহে তেনেহ'লে পষ্টপেইড চিম লৈ আহিব। নহ'লে আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব, কল কৰিব নোৱাৰিব। বাছ ষ্টেণ্ডত আমি বাছ ওলাই আমি এতিয়া উত্তমপুৰলৈকে গৈ আছোঁ আৰু উত্তমপুৰৰ পিছত আমি যাম শিৱ মহাদেৱ। তাৰপিছত উত্তমপুৰতে সুৰজৰ বন্ধুজন আছে আৰু আমি তাৰপিছত তেওঁলোকৰ ঘৰলৈকে যাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। মোৰ পাৰ্চনেলি এটা বস্তু খুবেই ভাল লাগিছে, সেইটো আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়াই হ'ল ব্ৰিজৰ তলৰ খুঁটাবোৰত কি ধুনীয়াকৈ প্লেণ্টেশ্যন কৰিছে। আমাৰ ইয়াতো যদি এনেকুৱা পদক্ষেপ লয় খুবেই ভাল হ'ব। ৰাস্তাৰ দুয়ো কাষে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ পাহাৰ আছে। তো এতিয়াহে যেন লাগিছে জম্মু কাশ্মীৰত সোমাইছোঁ। খুবেই ধুনীয়া লাগিছে, একদম ধুনীয়া পৰিৱেশ। আৰু অলপ দূৰ যোৱাৰ পিছত আমি টানেল পাম। এয়া দেখিছে আপোনালোকে, এয়া টানেলৰ ভিতৰে আমি গৈছোঁ। বাছখন গৈছে আৰু এনেকৈ আমি কেইবাটাও টানেলৰ মাজেৰে পাৰ হৈ গৈছোঁ। এনেকৈ গৈ গৈ আমি পুলকক লগ পালোঁ আৰু ৰাতিটো সিহঁতৰ ৰুমতে কটালোঁ। যথেষ্ট ভাগৰ লাগিছিল, যাৰ বাবে আমি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। যোৱাকালি আমি থকা ৰুমটোৰ পৰা যিটো ভিউ দেখা পায় আপোনালোকক সেই ভিউটো দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিছে চাৰিওফালে ধুনীয়া পাহাৰ আৰু ৰাতি হ'লে আৰু বেছি ভাল দেখি, কাৰণ লাইটবোৰ জ্বলি থাকে। এতিয়া আমি চুত মহাদেৱৰ পৰা কাটৰা মন্দিৰলৈ গৈ আছোঁ। পুলক, ঘৈণীয়েক, পুলক, মই আৰু জয়ন্ত। এয়া চাওক, গোটেই বেগ একদম ভৰি আহিছে। তাই 2 মাহমান থাকিলে ইয়াত। ভণ্টিয়ে হয় মোৰ।
আৰু জয়ন্ত আগত আছে মই মানে এনেকুৱাকৈ চবফালে মোৰ বেগ খালি মাজতে মই বহি আহিছোঁ যেনে তেনে তাই কান্দিছে খুব বেয়া লাগিছে সেইকাৰণে ফাইনেলি আমি আহি পাই গ'লোহি বৈষ্ণৱদেৱী মন্দিৰ মানে ইয়াৰ পৰা খোজকাঢ়িব লাগিব 15 কিলোমিটাৰমান খোজকাঢ়িব লাগিব টিকেট কৰিব লাগিব টিকেট কৰা নাই এতিয়ালৈকে ভণ্টিয়ে ছোৱালীক ভাতমান খুৱাই লওক জয়ন্ত বহি আছে তাকে আমাৰ হাতত সময়টো কম মানে সেইকাৰণে আমি ভাবিছোঁ ঘূৰাতে যাওঁ নেকি আধা পৰা টেক্সি চলে বুলিও শুনিছোঁ সেইকাৰণে আধা ঘূৰাত যাম আধা সেইফালে টেক্সিত গুচি যাম কাৰণ আমাৰ মানে আকৌ ৰাতি 10:30 ট্ৰেইন আছে কাটৰাৰ পৰা সেইকাৰণে উভতি আহোঁতে হয়তো সন্ধিয়াও লাগি যাব পাৰে আমাৰ অকণ ৰেষ্টটো ল'ব লাগিব চ' আমি এতিয়া আছোঁ কাটৰাত আৰু এতিয়া আমি এখন দোকানত সোমাইছোঁ এই দোকানখনত এতিয়া এইবিলাক চুন্নি বেছি আছে এতিয়া আমি খাইছোঁ ৰুটি তৰকা লৈছোঁ ওপৰলৈ যোৱা আগে আগে বোলো খাই লওঁ ৰাতিপুৱা সোনকালে অহাৰ কাৰণে একো খোৱা হোৱা নাছিলে খাই আছে পুলক মঞ্চি পাঁচটা ৰুটি দিছে 1 প্লেটত 100 টকা সেইকাৰণে 2 প্লেট লৈছোঁ ভগাই খাইছোঁ এইটো টিকেটৰ কাৰণে আমি কমচে কম আধা ঘণ্টামান ৱেইট কৰিব লগা হ'ল কাৰণ আমি অনলাইন কৰা নাছিলোঁ তাৰপিছত পুলকে কোনোবা চিয়াপি এজনৰ লগত কথা পাতি লৈ পেলাই মাত্ৰ 3টা আছিলে টিকেট 3টা যেনে তেনে আনি দিলে আৰু তাৰপিছত এতিয়া আমি সোমাই আহিছোঁ চেক পইণ্ট পাৰ হৈ পেলাই এতিয়া দোকানৰ পৰা কিবা কিবি অলপ কিনি লওঁ মাথাত এডাল মাৰিবও লাগিব নহয় পাতি আমি চব পাতি বান্ধি ল'লোঁ এতিয়া আমি গৈ আছোঁ মাতাক দৰ্শন কৰিবলৈ চ' এইখন হ'ল ঘোঁৰাৰ টিকেট আমি ঘোঁৰাত চাফাৰ কৰিম এতিয়া ঘোঁৰাবিলাক থৈ দিয়া আছে আৰু এইটো মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ঘোঁৰাত উঠিম চ' দেখতে হে কিয় তাই জয়ন্ত ঘোঁৰাত উঠি গ'লে এতিয়া ময়ো উঠি ল'লোঁ ঘোঁৰাত মই ওখৰ কাৰণে অকণমান আগলৈ আনি ইয়াত ভৰি দি উঠাইছিলে এই সিফালে সিহঁত ৰৈ আছে দেখাম বাৰু সিহঁত আহিলে একেলগে 4জন একেলগে যাব এতিয়া আহি আছোঁ ঘোঁৰাত উঠি এইফালে জয়ন্ত আহি আছে আপোনালোকে ৰাস্তাটো দি আহিলে গম পাব দুইফালে বহুতো দোকান বজাৰ আছে য'ত খোৱা বস্তুকে আদি কৰি মাছাজ পাৰ্লাৰৰ সুবিধা আছে যদি খোজকঢ়া মানুহৰ ভৰি বিষায় তেতিয়াহ'লে মাছাজ কৰিবলৈ সুবিধা আছে আৰু ইয়াত এটা মই ভাল ব্যৱস্থা এটা দেখিছোঁ প্ৰত্যেক মানে 500 মিটাৰ দূৰে দূৰে লেট্ৰিন বাথৰুম দিছে যাতে যাত্ৰীবিলাকৰ কোনো একো অসুবিধা নহয় জয়ন্তও বহুত আগ পালেগৈ সেইটো জয়ন্ত পাই গ'লহি হাই কৈ দিয়া জয় মাতা দি এতিয়া আমাৰ যিকেইটা ঘোঁৰাত উঠি আহিছিলোঁ গোটেইকেইটা ঘোঁৰাকে পানী খুৱাইছে ঘোঁৰাকেইটাক এয়া দেখিছেনে কিমান সা সঁজুলি খুলি দিছে সেইখিনি খুলি দিওঁতেই বহুতো টাইম লাগে সিহঁতক ঘোঁৰাটোৱে পানী খালে অলপ সময় ৰ'লে এতিয়া আকৌ আহি আছোঁ আমি এতিয়া ঘোঁৰাটোৱে অলপমান ৰেষ্ট লৈছে আমিও চাহ তাহ খাওঁ বুলি অকণমান ৰখিলোঁ বহুত বান্দৰ আছে ইয়াত চাওক চ' গাইছ আমাৰ এতিয়া ঘোঁৰা চাবাৰী হৈ গ'ল আৰু এতিয়া আমি আছোঁ এইটো হ'ল লকাৰ ৰুম এয়া আপোনালোকে দেখিব পাইছে এইটো লকাৰ ৰুমত আপোনালোকে সকলোবিলাক বস্তু থৈ যাব পাৰে তাৰ কাৰণে আপোনালোকে ইয়াতে সেই ল'ব লাগিব ৰিচিপ্ট ল'ব লাগিব ৰিচিপ্ট লোৱাৰ পিছত আপোনালোকক তলা দিব আৰু সেই তলাটো ইউজ কৰি আপোনালোকে এই লকাৰবোৰৰ ভিতৰত আপোনালোকৰ প্ৰয়োজনীয় যিবিলাক সামগ্ৰী আছে সেইবিলাক আপোনালোকে থ'ব পাৰিব তাৰপিছত আপোনালোকে এটা কথা কৈ দিওঁ জোতা লেডাৰৰ বস্তু তাৰপিছত ইলেক্ট্ৰনিক বস্তু যেনে মোবাইল হেডফোন সেইবিলাক
এই লকাৰতে থৈ যাব যাতে বস্তুটো সুৰক্ষিত থাকে, কাৰণ ভিতৰত সেইবিলাক বস্তু এলাউ নকৰে। সেইকাৰণে আপোনালোকে যদি আহে তেনেহ'লে এই লকাৰতে বস্তুবিলাক থৈ যাব। চ' ফাইনেলি আমাৰ মনৰ কামনা পূৰণ হ'ল, কাৰণ আমি ইয়ালৈ আহিছিলোঁ, আমি মাতা বৈষ্ণৱ দেৱী দৰ্শন কৰিবলৈ, আৰু সেইটো আমাৰ পূৰণ হৈ গ'ল আশাটো। আৰু এতিয়া আমি দৰ্শন কৰি আহিলোঁ, আহি এতিয়া আমি আছোঁ লকাৰ ৰুমত। মানে যিখিনি বস্তু লকাৰ ৰুমত থৈ গৈছিলোঁ সেইখিনি আমি কালেক্ট কৰিলোঁ। তাৰপিছত ভিতৰত কি আছে সেইটো জনাওঁ। ভিতৰত আছে এটা গুফা আছে, য'ত লক্ষ্মী, কালী আৰু সৰস্বতীৰ মূৰ্তি আছে। আমি ভাবিছিলোঁ আমি ভৈৰৱনাথ টেম্পলো ভিজিট কৰিম, কিন্তু এতিয়া আমাৰ হাতত টাইম খুবেই একদম নাই, সেইকাৰণে আমি এতিয়া যাব লাগিব। আৰু ভৱিষ্যতে আকৌ এবাৰ আহিলে দুইটা একদম দৰ্শন কৰিম বুলি আহিম। এইটো হৈছে ওপৰৰ পৰা এইটো ভিউ মন্দিৰটো আপোনালোকে চাব পাৰে। আৰু এতিয়া এইখিনিয়ে আছিল আমাৰ বৈষ্ণৱ দেৱী টেম্পলৰ আজিৰ ব্লগটো। এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বন্ধু, বাই।